আপোনালোকে যে এই শেষ ৰাতিলৈকে থাকি ইমান ধুনীয়াকৈ সুন্দৰকৈ ভিডিঅ'সমূহ মানে প্ৰস্তুত কৰিছে। নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছিলোঁ এখন গাঁৱলৈ। এই মোৰ লগত বাইদেউ দুগৰাকীক দেখিছে চাগে, তেওঁলোকৰ ঘৰৰ ফালৰ পৰা ভাওনা এখন আগবঢ়াইছিল। আপোনালোকে আগবঢ়াইছে? আমি আগবঢ়াইছোঁ। তাৰপিছত মানুহৰ সহায় ঠিকেই পাইছে চাগে? ঠিকেই পাইছোঁ, চবে সহায় কৰিছে, ভালেই লাগিছে চবৰ সহায় পাই। আৰু যোনখন এতিয়া ভাওনা হৈ আছে, নাটকখনৰ নামটো কৈ দিব। বৰাহৰ পৃথিৱী উদ্ধাৰ। হয়, তাৰপিছত আৰু ইয়াত মানে কলা কুশলীসকল মানে আপোনাৰ সৰু ল'ৰা ছোৱালী নে ডাঙৰ বিভাগত? সৰু ল'ৰা ছোৱালী 7খন 2 নং কঠালগুৰি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কৰিছে। তাত শিক্ষক শিক্ষয়িত্ৰীসকলো জড়িত হৈ আছে। ভাল লাগিছে, তেওঁলোকে সহায় সহযোগ কৰাৰ কাৰণে ভাল লাগিছে। তাৰপিছত আপোনাৰ অনুভৱটো অলপমান কৈ দিব। মই ভালে লাগিছে, যিমানখিনি আমাৰ আলহী মতা আছিলে তাতকৈ 3 গুণ বাঢ়িছে আলহী। তাকে শুশ্ৰূষা কৰিব পৰা নাই যদিও মানে তেখেতলোকে অহাৰ কাৰণে মোক ভাল লাগিছে। আৰু কিনো ক'ম, আপোনালোকে ভাওনাখন সুন্দৰকৈ উপভোগ কৰক। ঠিক আছে। এয়া আপোনালোকে দেখিবলৈ পাইছে, এয়া মানুহ দেখিছেনে কিমান মানুহ, বহুত ভিৰ লাগিছে। এয়া চাওক, পৰ্দা লগাই দিছে, এয়া দেখি পাইছে আপোনালোকে। এইপিনে কলা কুশলীসকলক অলপমান দেখাই দিছোঁ। এইপিনে চাওক, নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম উজ্জ্বল বৰা। তুমি কি পাঠ লৈছা? কাৰ্তিক। কাৰ্তিক ন? তাৰপিছত এইপিনে নামটো জনাই দিব। নমস্কাৰ, মোৰ নাম শ্ৰী স্বপ্নীল সিং শইকীয়া। কি পাঠ লৈছে? মই হিৰণাক্য পাঠ লৈছোঁ। তাৰপিছত এইপিনে নমস্কাৰ, মোৰ নাম সমলাঞ্জলি ঘোষ। কি পাঠ লৈছা? বিশ্বকৰ্মা। বঢ়িয়া। এইপিনে নমস্কাৰ, মোৰ নাম অংকুমান বৰা। মই পাঠ লৈছোঁ বৰুণ। এইপিনে তুমি কি পাঠ লৈছা? নমস্কাৰ, মোৰ নাম শ্ৰীমতী ভাৰতী চুতীয়া। মই নীতি পাঠ লৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বিকি শইকীয়া। মই পাঠ লৈছোঁ ইন্দ্ৰ। নমস্কাৰ, মোৰ নাম পংকজ বৰদলৈ। মই পাঠ লৈছোঁ বায়ু। দাদা কেনেকুৱা পাইছে আজি? ভাল লাগিছে ন? যথেষ্ট ভাল। ঠিকে আছে? ঠিকে আছে। আপোনাক চিনি পাইছে?
আগত মুগ্ধ কি পাঠ হৈ কৰিছিলা কিবা পাঠ কৰিছিলা নি সুৰেন দত্তদা দেৱী হা নামটো কি তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী লক্ষ্মী ধেমাজি বৰুৱা বিভাগী 205 টকা আগবঢ়াইছে নমস্কাৰ মোৰ নাম শ্ৰীমতী মনালিছা দত্ত গ্ৰহণ কৰিছে নমস্কাৰ মোৰ নাম শ্ৰীমতী কৃষ্ণ অনন্য জয় গুৰু শংকৰ কৃষ্ণ ইয়াতে এতিয়া ভাওনাত বিশেষকৈ জড়িত থকা দাদাসকলক লগ পালোঁ ভাল লাগিল দাদাহঁতক লগ পাই আপোনালোকে এই অনুষ্ঠানবিলাক কিমান দিনৰ পৰা কৰি আছে বাৰু হয় নমস্কাৰ জয় জয়তে আমি ঢকুৱাখানা কেন্দ্ৰীয় ভাওনা কৃষ্টি দলৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ প্ৰায় 10 চনৰ পৰাই 2010 চনত আমাৰ অংকীয়া ভাওনা যি মানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিযোগিতা হৈছিলে তাতে আমি ঢকুৱাখানা জিলা শাখাৰ পৰা অংশগ্ৰহণ কৰিছিলোঁ আৰু ঢকুৱাখানা জিলা শাখাই তেতিয়াই আমাৰ সেই নাটভাগত শ্ৰেষ্ঠ স্থান আমি অধিকাৰ কৰিছিলোঁ আৰু সেয়ে আমাৰ আৰম্ভণি আছিলে 2010 চন তেতিয়া আৰু তেতিয়াৰ পৰাই আমি শিকি পেলাই আৰু এতিয়া এই পৰ্যায়ে আমি পাইছোগৈ গতিকে এতিয়া লাহে লাহে আমি শিকি আছোঁ মানুহ জীৱনত শিকি শেষ নহয় গতিকে আমি শিকি আছোঁ আৰু ইয়াতে 702 নং প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগত আৰু এই গাঁওবাসীৰ আমন্ত্ৰণ ক্ৰমে আমি আজি কঁঠালগুৰিত এই বৰাহৰ পৃথিৱী উদ্ধাৰ ভাওনা ভাগ খুব সুন্দৰভাৱে উপস্থাপন কৰি সফল সামৰণি মাৰিছোঁ বুলি আমি ভাবিছোঁ আৰু দৰ্শকেও খুব ভাল পাইছে হয় দৰ্শকে খুব ভাল পাইছে গতিকে আমি লগতে ছাত্ৰ ছাত্ৰীসকল বা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলোলৈ আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু লগতে আপোনালোকলৈও আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনালোকে যে এই শেষ ৰাতিলৈকে থাকি ইমান ধুনীয়াকৈ সুন্দৰকৈ ভিডিঅ'সমূহ মানে প্ৰস্তুত কৰিছে গতিকে আমি আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে 2010 চনৰ পৰা কৰি আছে ন তেন্তে অভিজ্ঞতাটো পুৰণা বুলিয়ে ক'ব লাগিব এতিয়াতো আপোনাৰ 2024 হ'ল আৰু কেনেকুৱা পাইছে অনুষ্ঠানটো কৰি পিনে খুব ভাল লাগিছে মানে কি আমাৰ যিটো টিম আমি এতিয়া নতুনকৈ গঠন কৰিলোঁ ঢকুৱাখানা কেন্দ্ৰীয় শিল্পী দল গতিকে এই কেন্দ্ৰীয় শিল্পী দলত আমাৰ বিভিন্ন ধৰণৰ মানে মানুহ আছে আমাৰ ধেমাজিৰ পৰা আছে চিলাপথাৰৰ পৰা আছে মাজুলীৰ পৰা আছে তাৰপিছত আমাৰ ঢকুৱাখানা বিভিন্ন ঠাইৰ আমাৰ শিল্পীসকল যিসকল বচা বচা শিল্পীসকল আছে এই বচা বচা শিল্পীসকলক লৈ এই দলটো গঠন কৰিছোঁ আৰু আমি খুব মানে ভাল পাইছোঁ এই মাৰ্চ মাহটোত আমাৰ 5খন ভাওনা এই মাহটোত আমাৰ মাৰ্চ মাহটোত আমাৰ 5খন ভাওনা আমি মানে কৰিছোঁ আৰু 24 তাৰিখে আছে বালিগাঁৱত আছে এই বালিগাঁৱত মহিলাসকলে ভাওনা মানে কৰিব আমি তালৈকে আপোনালোকক আমন্ত্ৰণ জনাইছোঁ তাতো খুব ভাল পাব তেওঁলোকে মহিলাসকলে মানে বালিগাঁৱৰ যিসকল মহিলা আছে মহিলাসকলৰ মানে উদ্যোগত আৰু গাঁওবাসীৰ সহযোগত মানে সেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানে যি বুনিয়াদৰ মানে সহযোগত তেওঁলোকে নাট প্ৰদৰ্শন কৰাবৰ কাৰণে আমাকে নিমন্ত্ৰণ কৰিছে আমি তাতে প্ৰশিক্ষণ দি আছোঁ এতিয়া খুব ভাল হ'ব
সেইখন আমাৰ এই মাহটোৰ ভিতৰত মানে 5 নম্বৰখন হ'ব। হয় তাৰপিছত আজি সুন্দৰকৈ অনুষ্ঠানটো মানে ভাওনাখন উপভোগ কৰিলোঁ, ভাল লাগিল আৰু সকলো ৰাইজে মকামিলাকে চাইছে, সুন্দৰকৈ সঁহাৰি জনাইছে আৰু এই ভকত বৈষ্ণৱ দাদাসকলক লগ পালোঁ, ভাল লাগিছে। সেইকাৰণে সেয়াই আৰু অকণমান দেখাই দিয়া দাদাসকলক সম্পূৰ্ণকৈ। ধন্যবাদ।